নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ মাজলৈ মোৰ প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত চিম্পল কুৰ্তি কেনেকৈ কাটিব পাৰি সেয়া দেখুৱাব খুজিছোঁ। এয়া লৈছোঁ মই কুৰ্তিৰ বাবে 1.5 মিটাৰ কাপোৰ। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া কুৰ্তিৰ বাবে লোৱা কাপোৰখিনি 4 ভাঁজ কৰি ধুনীয়াকৈ মেলি লৈছোঁ। এয়া 4 ভাঁজ, এই এখন, দুখন আৰু এয়া দুখন, মানে 4খন ভাঁজ কৰি লৈছোঁ। এতিয়া আমি জোখ ল'ম। এয়া কুৰ্তিটোৰ দীঘল লৈছোঁ 42 আৰু মাৰ্জিনৰ বাবে 2 ইঞ্চি যোগ কৰি দিছোঁ। আৰু এতিয়া কান্ধিৰ বাবে লৈছোঁ 6 ইঞ্চি, এয়া দাগ দিছোঁ। আৰু এয়া একেলগে ডিঙিৰ বাবে 8 ইঞ্চি লৈ লৈছোঁ। এতিয়া আমি আৰ্মহোলৰ বাবে লৈছোঁ 4.5। এতিয়া 4.5ৰ দাগিটোত এয়া আমি দাগিটোত আস্তানি দিলোঁ। এতিয়া আমি আঁচটোত বুকুৰ জোখ ল'ম। মোৰ বুকুৰ চাইজ আছিল 36 আছিল, 4 ভাগৰ 1 ভাগ কৰোঁতে পালোঁ আমি 9। এয়া 9 দাগি দিছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি লৈছোঁ। এতিয়া আমি কমৰৰ বাবে কান্ধিৰ পৰা ল'ম 12 ইঞ্চিত। 12 ইঞ্চিত দাগি দি দিছোঁ আৰু এয়া দাগিটোত আস্তানি দিছোঁ যাতে আমি জোখটো লোৱাত সুবিধা হয়। এয়া আমি কমৰৰ জোখ লৈছোঁ। কমৰ আছিলে 30 আছিল আৰু 30ক 4 ভাগৰ 1 ভাগ কৰোঁতে 4.5 হ'ল। এয়া 4.5ত দাগি দিছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি লৈছোঁ। এতিয়া মাৰ্জিনৰ পৰা মাৰ্জিনলৈ আৰু চিলাইৰ পৰা চিলাইলৈ আস্তানি দিম। এয়া ধুনীয়াকৈ আস্তানি দিছোঁ। এতিয়া আমি চেৰ জোখ ল'ম। কান্ধিৰ পৰা তললৈ এয়া 4.75ত দাগি দিছোঁ। এয়া 4.75ত আস্তানি দিছোঁ। এয়া আঁচত আমি হিপছৰ জোখ ল'ম। হিপছ আছিলে 34 আছিলে, 34ক 4 ভাগৰ 1 ভাগ কৰোঁতে পালোঁ আমি 4.8। এয়া 4.8ত দাগি দিছোঁ আৰু মাৰ্জিনৰ বাবে ইয়াত 1 ইঞ্চি ল'ম। এতিয়া আমি কমৰৰ মাৰ্জিনৰ পৰা হিপছৰ মাৰ্জিনলৈকে আস্তানি দিম আৰু চিলাইৰ পৰা চিলাইলৈ আস্তানি দিম। এয়া আস্তানি দিলোঁ। এতিয়া আমাৰ ওপৰৰ ফালে জোখবোৰ হৈ গ'ল। এতিয়া তলৰ বহল ল'ম আমি কুৰ্তিটোৰ তলৰ বহল লৈছিলোঁ 18। তলৰ বহলৰ আধা ল'ব লাগে, 9 ল'লোঁ আৰু এয়া লুজিঙৰ বাবে 1 ইঞ্চি ল'লোঁ। এতিয়া আমি হিপছৰ জোখৰ পৰা তলৰ বহললৈকে আস্তানি দিম দীঘলকৈ। এয়া আস্তানি দিলোঁ। এতিয়া আমাৰ এয়া জোখ হৈ গ'ল। এতিয়া আমি হাতৰ চেপৰ বাবে এয়া চেপ দি দিছোঁ। এতিয়া আমি সন্মুখৰ ফালে ডিঙিৰ দুৱা লৈছোঁ। এয়া 4.4 দাগ দি দিছোঁ। এতিয়া আমি দাগটোত বক্সৰ নিচিনাকৈ আস্তানি ল'ম। এতিয়া ইয়াত ৰাউণ্ড শ্বেপ দি দিম। এয়া ৰাউণ্ড শ্বেপ দি দিলোঁ। এইখিনি আছিল সন্মুখৰ ফালে। এতিয়া আমি পিছৰ ফালে ডিঙিৰ দুৱাটো ল'ব লাগিব। এয়া 8 ইঞ্চি লৈছোঁ। তেতিয়াৰ নিচিনাকৈ 8 ইঞ্চিত বক্স এটা বনাই ল'ম আৰু ইয়াত ৰাউণ্ড শ্বেপ দি দিম। এয়া আমাৰ জোখটো হৈ গ'ল। এতিয়া আমি এয়া কাটি ল'ম। পিঠিৰ ফালে আগতে কাটি ল'ম যিহেতু এইফালে কমকৈ আছে। এয়া কাটি ল'লোঁ আৰু এয়া হাতৰ চেপৰ পৰা এনেকৈ গোটেইখিনি জোখে জোখে কাটি ল'ম আমি। এয়া আমাৰ কাটি হৈ গ'ল। এতিয়া বেকফালৰ পাত্তাখন এনেকৈ উলিয়াই ল'ম। এয়া আমাৰ বেক পাত্তাখন ৰেডি হৈ গ'ল।
এতিয়া আমি সন্মুখৰ পাত্তাখনৰ ডিঙিৰ কাটাখিনি কাটি ল'ব লাগিব। এয়া জোখমতে এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ। এয়া আমাৰ সন্মুখৰ পাত্তাও হৈ গ'ল। এই কুৰ্তিটো চিলোৱা ভিডিঅ'টো পাৰ্ট 2ত আহি আছে, যদি আপোনালোকে চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব।